নমস্কাৰ বন্ধু বান্ধৱ আৰু ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ এছামিজ ছাবজেক্টৰ প্ৰিভিয়াছ ইয়াৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰটো চাম আৰু এই ভিডিঅ'ৰ পৰা তোমালোকে এইটো জানিব পাৰিবা যে তোমালোকৰ এই পৰীক্ষাত মানে এইবাৰ যে পৰীক্ষা হ'ব 2024ত ইয়াত কেনেধৰণৰ প্ৰশ্ন আহিব। এইটো প্ৰিভিয়াছ ইয়াৰ হয়, এইটোৰ পৰা তোমালোকে কেৱল ধাৰণা ল'ব পাৰা যে কেনেধৰণৰ কুৱেশ্যন আহে আৰু তোমালোকৰ কোনটো ছাবজেক্ট লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাই দিব পাৰিবা। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ।